সেনাপতি মহারাজ আছেনে কুশলে মোৰ ৰাজ্যৰ প্ৰজাগণ কিংবা মোৰ শাসন ব্যৱস্থাত কৰিছে নেকি কোনোবাই বিদ্ৰোহ আচৰণ দিয়া মোক ৰাজ্যৰ সঠিক সংবাদ মহারাজ মদ্ৰদেশৰ সকলো প্ৰজাই সুখে সন্তোষে জীৱন নিৰ্বাহ কৰিছে আপোনাৰ সুশাসনত সন্তোষিত প্ৰজাবৰ্গই আপোনাৰে গুণানুকীৰ্তন কৰিছে গতিকে মহাৰাজ নেদেখো মই কোনো চিন্তাৰ কাৰণ সন্তোষিত হলো শুনি বক্তব্য তোমাৰ প্ৰজাৰ মংগলে ৰজাৰ মংগল বাৰু সেনাপতি মহাৰাজ কোৱাচোন চন্দকা অৰণ্যত তপ জপ কৰি থকা ঋষিমুনিসকলৰ ওপৰত কোনোবাই কৰিছে নেকি কিবা অত্যাচাৰ মহাৰাজ চন্দকাৰ ঋষিমুনিসকলে নিৰাপদেই বাস কৰিছে ঋষিমুনিসকলৰ শান্তিময় জীৱনত ব্যাঘাত জন্মাই কোনোবাই কৰে যদি কিবা অত্যাচাৰ তেন্তে তাক মই মৃত্যুদণ্ডেৰে দণ্ডিত কৰিম মহাৰাজ আনন্দময় লভিলো অতিকে সঁচাকৈ উপযুক্ত সেনাপতি তুমি মধ্য ৰাজ্যৰ বাৰু সেনাপতি মহাৰাজ আজিলৈ সভা ইমানতে ভংগ কৰা হওক বলা যাওঁ আমি বিশ্ৰামৰ বাবে বলক মহাৰাজ